নমস্কাৰ সকলোকে আজি এটা অন্যতম ব্লগ লৈ আহিছোঁ। ব্লগটো হৈছে এটা ৰেচিপিৰ ব্লগ। এই ৰেচিপিটো হৈছে খাৰলি। খাৰলি আমাৰ অসমীয়া সমাজৰ অতি প্ৰিয় খাদ্য আৰু সুস্বাদু খাদ্য। খাৰলি প্ৰস্তুত কৰা হয় সৰিয়হৰ পৰা আৰু ময়ো আজি খাৰলি প্ৰস্তুত কৰিলোঁ। নাজানো ভালদৰে কিন্তু চেষ্টা কৰিলোঁ বনালোঁ আৰু আপোনালোকৰ মাজলৈও লৈ আহিছোঁ ভিডিঅ'টোৰ যোগেৰে। যদি ভাল লাগে সৰিয়হখিনি ভালদৰে ধুই এটা ৰ'দত শুকুৱাই এনেদৰে গুড়ি কৰি ল'লোঁ আৰু আনফালে এয়া বিহ জলকীয়া এনেদৰে পিহি ল'লোঁ মিক্সি বাতিতে। এয়া হৈছে কলখাৰ জুইত পুৰি এনেদৰে চেকি ল'লোঁ। এয়া পিহি ল'লোঁ জলকীয়াখিনি। যিহেতু বিহ জলকীয়া দিম সেয়েহে মাক সানিবলৈ দিছোঁ, কাৰণ মই দেহাক চুব লাগিব, সেয়েহে মই জলকীয়াখিনি চোৱা নাই। এতিয়া এটা গামলাত সকলোখিনি বস্তু পৰিমাণ অনুযায়ী লৈ ল'লোঁ আৰু ইয়াক মগত থকা খাৰৰ পানীখিনি কম পৰিমাণে দি সৰিয়হখিনি মঠিব লাগিব। যিমানে মঠিব সিমানে কোমলো হ'ব, লগতে খাবলৈও সুস্বাদু হ'ব। এনেদৰে সকলো সামগ্ৰী দি ভালদৰে মঠি লোৱা হৈছে। আনফালে এইখন কলপাত ভালদৰে ধুই ৰ'দত দি ভালকৈ শুকুৱাই লোৱা হৈছে আৰু এয়া সুন্দৰকৈ দুটাকৈ লাডু বনাই কলপাতখনত ভালদৰে মেৰিয়াই দুদিনলৈ থৈ দিব লাগে। তেতিয়াহে খাবলৈ সুস্বাদু হয় আৰু লগতে গোন্ধটো বৰ সুন্দৰ হয়। অৱশেষত বনাই হৈ গ'ল। এনেদৰে বান্ধি ৰাখিলোঁ। ইমান টান নহয়, বনাই চাব পাৰে।